পুনৰ স্বাগতম জনাইছো বাতৰি মাজলৈ ব্ৰহ্মপুত্ৰ খহনীয়াত যা যোৱাৰ উপক্ৰম বিশ্বনাথৰ ভোজমাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় 1929 চনত স্থাপিত বিদ্যালয়খন সম্পূৰ্ণৰূপে নৈত যা যোৱাৰ পূৰ্বে ৰাইজে ভাঙিছে বিদ্যালয় গৃহ যাতে পিছলৈ নতুন গৃহত ব্যৱহাৰ কৰিব পাৰে বিদ্যালয়ৰ সামগ্ৰীসমূহ আৰু এই মুহূৰ্তত বিশ্বনাথৰ পৰিৱেশ দেখুৱাব আমাৰ সিনিয়ৰ ব্যুৰো চিফ হেমন্ত শইকীয়াই খহনীয়াৰ কবলত পৰিছে বিশ্বনাথ জিলাৰ অন্তৰ্গত চতিয়াৰ দক্ষিণাঞ্চলৰ ভোজমাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় তাৰপাছত শান্তনুৱে দেখুৱাইছে এইখন হৈছে কাষতে এইখন হৈছে ব্ৰহ্মপুত্ৰ নদী আৰু এই ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ কবলত পৰিছে ভোজমাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় আজি 3 দিনমানৰ পূৰ্বৰ পৰা ব্ৰহ্মপুত্ৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰে আৰু যাৰ কাৰণে আপোনাক দেখুৱাইছো বিদ্যালয়ৰ এটা শ্ৰেণীকোঠা ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ যি খহনীয়াৰ কবলত পৰিছে আৰু বাকি যিটো বিদ্যালয়ৰ যিটো আৰু যিকেইটা শ্ৰেণীকোঠা আছে সেই শ্ৰেণীকোঠা কেইটাও আৰু অতি কম সময়ৰ ভিতৰতে হয়তো খহনীয়াৰ কবলত পৰিব আৰু তাৰ পাছত শান্তনুৱে দেখুৱাইছে ইয়াৰ দৃশ্য আৰু যাৰ বাবে এই বিদ্যালয় গৃহটোই ব্ৰহ্মপুত্ৰৰ খহনীয়াত যা যোৱাৰ পূৰ্বে যাতে এই বিদ্যালয় গৃহটিৰ যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহ যাতে নতুনকৈ যদি বিদ্যালয় গৃহ যিটো নিৰ্মাণ কৰা হ'ব যদি চৰকাৰে এই বিদ্যালয় গৃহৰ ধন আবণ্টন দিয়ে তেতিয়াহ'লে সেই গৃহত ব্যৱহাৰ কৰিবৰ কাৰণে দেখা গৈছে যে পৰিচালনা সমিতিয়ে এই বিদ্যালয় গৃহৰ 3 পাতকে আদি কৰি যিসমূহ আচবাব আছে সেই আচবাবসমূহ তেওঁলোকে ইয়াৰ পৰা এৰুৱাই থকা দেখা গৈছে তাৰ পাছত শান্তনে দেখুৱাইছে এয়া হৈছে বিশ্বনাথ জিলাৰ চতিয়াৰ পুনৰ কৈছো এয়া হৈছে বিশ্বনাথ জিলাৰ চতিয়াৰ দক্ষিণৰ যি ভোজমাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ দৃশ্য দেখুৱাইছো এয়া দেখিছে বিদ্যালয়ৰ যি 3 পাত সেই 3 পাত মিস্ত্ৰীয়ে এৰুৱাই আছে যাতে যদি চৰকাৰে নতুন বিল্ডিঙৰ বিদ্যালয় গৃহ আবণ্টন দিয়ে যাতে ব্যৱহাৰ কৰিব পাৰে আৰু এয়া শান্তনে দেখুৱাইছে যে কাষতেই এখন মহাবাহু ব্ৰহ্মপুত্ৰ আৰু এই ব্ৰহ্মপুত্ৰৰ এতিয়া খহনীয়াৰ কবলত পৰিছে এই বিদ্যালয়খন আৰু মই ইয়াৰ প্ৰধান শিক্ষক আছে প্ৰধান শিক্ষকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম যে এই যে আপোনালোকৰ যিখন বিদ্যালয় এই বিদ্যালয়খন কিমান চনত স্থাপিত আছিল এইখন আমাৰ 1929 চনতে স্থাপিত হৈছে ভোজমাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়খন এতিয়া ষ্টুডেণ্ট কিমান আছে এতিয়া আমাৰ 72 ষ্টুডেণ্ট আছে ইয়াত এই যে দেখা গৈছে যে আপোনাৰ বিদ্যালয়খন ব্ৰহ্মপুত্ৰৰ এই খহনীয়াৰ কবলত পৰিছে কেতিয়াবা এইটো খহনীয়া এইটো আজি প্ৰায় এসপ্তাহমান হৈছে এসপ্তাহমানৰ পৰা তীব্ৰ ৰূপ লৈছে খহনীয়া ব্ৰহ্মপুত্ৰই গতিকে আৰু হয়তো 2-3 ঘণ্টাৰ পিছতে যিটো বিল্ডিং এতিয়া খুলি আছে হয়তো সম্ভৱ যাব এতিয়া আপোনালোকে ভাঙি আছে হয় এতিয়া আমাৰ মিস্ত্ৰী লগাইছো যাতে বস্তুখিনি পানী টুটি নোযোৱাকৈ আমি নিৰাপদ ঠাইত বস্তুখিনি ৰাখিব পাৰোঁ এতিয়া এই বিদ্যালয়খনৰ এতিয়া নতুন মাটি পাইছে নেকি বিদ্যালয় নিৰ্মাণৰ কাৰণে আমাক এজন ইয়াৰ লোকে মাটি দিছে 1 বিঘা মাটি ইয়াৰ গোটেই কাগজ পত্ৰখিনি ইতিমধ্যে আমি চতিয়াৰ আমাৰ নদুৱাৰ চাৰ্কুল অফিচাৰক আমি দিয়া আছে তেখেতে যদি স্কুলৰ নামত মাটিটো আমাক দিয়ে তেতিয়া আমি তাত নতুনকৈ আকৌ এটা বিল্ডিং হয়তো গ্ৰাণ্ট পালে আমি তুলিব পাৰিম এতিয়া এই যে যিসকল আপোনালোকৰ ইয়াৰ ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলক এতিয়া ক'ত পাঠদান কৰি ইয়াৰ এতিয়া বৰ্তমান আমি ছাত্ৰ ছাত্ৰীসকল আমাৰ মাথাউৰি কিনাৰত এটা মছজিদ আছে সেই মছজিদ ঘৰৰ কাষতে আমাৰ এটা মুক্তাব ঘৰ আছে সেই মুক্তাব ঘৰটোতে আমি ছাত্ৰ ছাত্ৰীখিনিক বৰ্তমান পাঠদান কৰি থকা হৈছে একেবাৰে পাছত শান্তনে দেখুৱাইছে যে এইখন হৈছে বিশ্বনাথ জিলাৰ চতিয়াৰ যি দক্ষিণৰ ভোজমাৰী প্ৰাথমিক বিদ্যালয় আৰু এই যি এই অঞ্চল ভোজমাৰী অঞ্চল সেই ভোজমাৰী অঞ্চলৰ একমাত্ৰ এখন হৈছে প্ৰাথমিক বিদ্যালয় আৰু এতিয়া এই প্ৰাথমিক বিদ্যালয়খনেই পৰিছে ব্ৰহ্মপুত্ৰৰ যি খহনীয়াৰ কবলত মই বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আছে সভাপতিৰ পৰা জানিব বিচাৰিম এতিয়া কি আহ্বান জনাব চৰকাৰক চৰকাৰ এতিয়া আমাৰ মাটিটো
মানে যিখিনি কাগজখিনি দিলে আমি তাত স্কুলখন বনাবলৈ আশা কৰিছোঁ। নতুন বিল্ডিং দিব লাগে, নতুন বিল্ডিং দিব লাগে। অন্যতো স্কুল নাই, অন্য স্কুল নাই। হয়, এই যিখন আপোনালোকে দেখিছে কণ আৰু আপুনি শিশু দেখিছে, এই শিশুসকলে এই বিদ্যালয়খনত অধ্যয়ন কৰিছিল আৰু এতিয়া নিজে অধ্যয়ন কৰা বিদ্যালয়খন এইদৰে খহনীয়াৰ কবলত পৰাৰ কাৰণে তেওঁলোকে আচলতে যথেষ্ট তেওঁলোকৰ মনত দুখ দেখা গৈছে। তুমি এইখন স্কুলত পঢ়িছিলা? পঢ়ি আছা নেকি? হয়, নিজৰ স্কুলখন এতিয়া খহনীয়াত পৰিছে, দুখ লাগিছে? দুখ লাগিছে। কি ক'বা? নিজৰ পঢ়া স্কুল এতিয়া নদীত গৈছে, কেনেকুৱা কি ক'বা? দুখ লাগিছে? দুখ লাগিছে। দুখ লাগিছে। চৰকাৰে মাটি দিলে বহিম নতুন স্কুল। হয়, এয়া হৈছে চতিয়াৰ যি দক্ষিণ অঞ্চলৰ ভোজমাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ দৃশ্য দেখুৱাইছোঁ আৰু ইতিমধ্যে খহনীয়াৰ কবলত পৰিছে এই বিদ্যালয়খন আৰু আশা কৰিছে, স্থানীয় ৰাইজে আশা কৰিছে যে চৰকাৰে এটা নতুন যি বিল্ডিং, নতুন এটা বিদ্যালয় গৃহৰ এই আবণ্টন দিব আৰু এজন স্থানীয় ব্যক্তিয়ে ইয়াৰ মাটি দিয়ে আৰু তেওঁ আচলতে মাটিও তেওঁ দান দিছে আৰু যদি চৰকাৰে সেই এটা নতুন বিল্ডিঙৰ কাৰণে যদি ধন আবণ্টন দিয়ে তেতিয়াহ'লে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে সেই নতুন বিদ্যালয়ত অধ্যয়ন কৰিব পাৰিব। ধন্যবাদ জনাইছোঁ হেমন্ত শইকীয়া।